হেৰি শুনিছেনে? কি হ'ল কোৱাচোন? আজি মানে আমাৰ ভণ্টিহঁত আহিব। আপুনি বজাৰলৈ গৈ মাংস আৰু কিবা কিবি অলপ লৈ আনিবগৈ যাওক। ইমান বৰষুণ দিছে, মই এতিয়া নাযাওঁ দেই। ছাতিটো লৈ যাওক, বৰষুণ দিছে বুলি কি নাযাবই নেকি? হ'ব মোনাখন লৈ আনিবা যোৱা। ৰ'ব কি আনিব লাগে মই লিখি দিওঁ। হ'ব তুমি লিখি দিয়া, মই ছাতিটো লৈ আনোগৈ। আইও আজি কিমান দিনৰ পাছত যে মোৰ ভণ্টিজনী আহিব। ৰুলি এইফালে আছোন সোনকালে। কি হ'ল কোৱা? মাহীহঁত আহি পাবহি, তই পদিনা চাটনি অলপ বনাইগে যাচোন। ঠিক আছে মই পদিনা ছিঙি আনোগৈ ৰ'বা। মোৰ মাংস বনোৱা হ'লেই আৰু। কি বনাইছে আমাৰ মাহীহঁতলৈ? গাহৰি মাংস, আলু, বিলাহী এখন আৰু দালি বনাইছোঁ আৰু শুকান চব্জি এখন বনাইছোঁ আৰু তই পদিনা চাটনি বনালে হৈ যাব। পাপৰ আছে যদি মই ফ্ৰাই কৰি দিম মা। হ'ব দে, তই এতিয়া চাটনি বনাইগে যা। মই যাওঁ পদিনাকে ছিঙি আনোগৈ এতিয়া। হেৰা শুনিছানে? এইফালে ওলাই আহা, আলহী পালেহি। পালোহি দিয়া, মাতা আকৌ বাইদেউহঁতক। বাইদেউ, বাইদেউ। তহঁতি পালিহি, মই অথনিৰ পৰা তহঁতলৈকে বাট চাই আছোঁ। জোঁৱাই পালাহি, আহা ভিতৰলৈকে। বাইদেউ পালোহি। বাইদেউ তহঁতৰ জেগাডোখৰ কিন্তু আগতকৈ বেলেগ হ'ল দেই। তইহে জানো আৰু কিনো বেলেগ দেখিবি। আকৌ ভিতৰলৈ, ইয়াতে কথা পাতি থাকিবি নেকি? ব'ল ভিতৰলৈকে ব'ল। তোমালোক বহাচোন দেই, মই চাহ অকণমান কৰি আনোগৈ তোমালোকলৈ। চাহ নিদিয়া হ'লেও হয়, ভাত বনাইছে, এনেও ভাত খামেই। সেই ৰ'বা ইমান সোনকালে ভাতটোকে খাবানে আৰু? চাহ অকণমান খাই লোৱা আকৌ। গৰমে চাহটো খাই লোৱা, ভাতটো যোগাৰ কৰিম আৰু লাহেকৈ এতিয়া। মোৰ হ'লে বেলেগ ভোক লাগিছে দেই, মই কিন্তু এয়াত নাই। হেৰা জোঁৱাই, খাবলৈ আৰম্ভ কৰিছানে? মই হাতখন পটককৈ ধুই আহোঁগৈ ৰ'বা। ভিনদেউ, এই মাত্ৰ বহিছোঁ, আপুনি যাওক হাতখন ধুই আহকগৈ। তোমালোকে খাবলৈ আৰম্ভ কৰাই নাই নেকি? খোৱা, আমাৰ এইজন আহিব এতিয়া, তোমালোকে খাই থাকা। বাইদেউ ৰুলিকো মাতি দে আকৌ, একেলগে খাওঁ ভাতকেইটা। মই মাতি দিছোঁ। মাহী তোমালোকে খোৱাচোন, মই অলপ পাছতকৈ খাম মানে। চুনু কেতিয়া আহিব? এতিয়া নাহে নেকি? সি এতিয়া ক'ত আহিব? সিটো গধূলিহে পাবহি চাগে। আপোনালোকে খাওকচোন দেই মাহী, মোৰ ভিতৰত কাম এটা আছে, পটককৈ কৰি লওঁগৈ। খোৱা জোঁৱাই, লাজ নকৰিবা, ধুনীয়াকৈ ভাতকেইটা খাই লোৱা।